হেল্ল' ফ্ৰেণ্ড, মই এতিয়া যাবলৈ ওলাইছোঁ ছোৱালীক স্কুললৈ বুলি। মই ওলাই গৈ সাজু, ছোৱালী ওলাই গৈ সাজু। এয়া ছোৱালী চাইকেলত উঠাই ল'লোঁ। এতিয়া স্কুল যাওঁ, স্কুলত বোলো কি কৰে। প্ৰাৰ্থনা কৰালে, প্ৰাৰ্থনা কৰা ভিডিঅ' কৰি ৰাখিবলৈ নহ'লে এয়া ব্যায়াম কৰা ভিডিঅ'খনকে দাঙি ধৰিলোঁ। পূৰা ছোৱালীহঁতে ব্যায়াম কৰি আছে দেই। ব্যায়াম কৰি মেলি হ'ল, এতিয়া দিঘাত লাগিছে পূৰা অহা। এয়া ছোৱালীহঁতে পূৰা পঢ়ি আছে। স্কুলৰ পৰা আহি পিনি আমি এতিয়া মামাহঁতৰ ঘৰলৈ বুলি জেঠাই আৰু জেঠাইহঁতৰ পৰা আহিছিল, ফুৰাবলৈ নিছোঁ। মামাহঁতৰ ঘৰৰ ওচৰতে যিহেতু খোজকাঢ়িয়ে যাব পাৰি। এয়া মামাহঁতৰ ঘৰ পালোহি। ককা বহি আছে ধুনীয়াকৈ, জেঠাই বা মাহঁতেও পূৰা কথা পাতি আছে। মামাহঁতৰ ডাঙৰ মামাৰ ঘৰলৈ আহিলোঁ। ডাঙৰ মামাৰ প্ৰত্যেকৰ ঘৰত ভাত খাবলৈ মাতিছিলে। সেয়া আমি আহিলোঁ গোটেইগাল ভাত খাবলৈ বুলি বা ফুৰিবলৈ বুলিও। এয়া নবৈ পূৰা ভাত পানী বাঢ়ি আজৰি কৰি আছে দেই। এয়া নবৌ জেঠাইহঁতক এবাৰো ভাত নাই খোৱাৰ বাবে এয়া মান সজাই মান ধৰি ভাত খুৱাইছে। ভাত পানী খাই গৈ হ'ল। এয়া গোটেইখিনি বহি তামোল চালি খাই কথা পাতি আছোঁ। মামাহঁতৰ ঘৰৰ পৰা আহি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, ছোৱালীয়ে আমনি কৰিলে কাৰণে ছোৱালীক সহায় কৰি ল'লোঁ। তাৰপিছত ছোৱালী উঠাৰ পিছত আকৌ আমি ওচৰতে পেহীহঁতৰ ঘৰলৈ বুলি আহিছোঁ। বা পূৰা ৰিলচ বনোৱাত লাগিছে দেই, আৰু মই ব্লগছ বনোৱাত। মোবাইলটো ধৰি দিব লাগে বোলে ধৰি দিছোঁ। ৰিলচ বনাই কৰি হ'ল, এতিয়া পেহীহঁতৰ ঘৰলৈ বুলি আহিছোঁ। এয়া বহি পিনি পূৰা সিহঁতি কথা পাতি আছে। বা তাৰ পৰা আহি পাওঁতে গধূলি হ'ল। এয়া মাহঁতে পূৰা মিঠৈ বনাই আছে। জেঠাই আৰু মায়ে পূৰা মিঠৈ বনোৱাত বিজি। তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া জেঠু আৰু বায়ে পূৰা মোবাইল পিটিকি আছে। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।